সকল যেটো আসাম ডায়েৰী ৰিকুৱাৰমেণ্টৰ যি এক্সাম হৈছিলে ৰিটাৰ্ণ যেটো এক্সাম হৈছিলে সেই এক্সামৰ যি গ্ৰেড 4 কোশ্চেন পেপাৰ আছিলে এটো যেটো আপোনালোকে চাই আছে সেই গ্ৰেড 4 কোশ্চেন পেপাৰ ইয়াতে যেটো আপোনালোকক দেখুৱাবলৈ গৈ আছো হেটো কোশ্চেন পেপাৰৰ যি এনসাৰ হম আপোনালোকে মিলাই চাব মই কৰা যি এনসাৰ হম ইয়াতে দেখুৱাইছো আৰু আপোনালোকে তা মিলাই চাব আৰু আপোনালোকে শুনি যাব ইয়াৰে এনসাৰ হম সো প্ৰথম এক নম্বৰ যেটো প্ৰশ্ন আছে এক নম্বৰ প্ৰশ্ন এনেকুৱা আছিল কি গ্ৰীষ্মকালীন অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী এথলেট কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভোগেশ্বৰ বৰুৱা তাৰ পিছৰ যেটো প্ৰশ্ন আছে কাৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল স্বৰ্গদেৱ প্ৰমত্ত সিং যদি আপোনালোকৰ যেটো পেপাৰ কোড আছে যদি সেম হৈছিলে তেনেহলে আপোনালোকৰ এনসাৰ এনেকুৱা হ'ব লাগিছিল এইটো আপোনালোকে মিলাই চাব পাৰে যদি কোনোবা এটা ভুল হৈছে এইখন শুদ্ধ কৰি ল'ব আৰু ইয়াতে যেটো আপোনালোকে চাব ইয়াতে যেটো চাই আছে আপোনালোকে অসম মহিলা বিশ্ববিদ্যালয় কোন ঠাইত আছে এইখন হৈছে যোৰহাট তাৰ পিছৰ যি প্ৰশ্ন আছিল শ্ৰীৰামপুৰ ঠাইখনে অসমৰ সৈতে কোনখন ৰাজ্য সংযোগ কৰিছে আৰু ইয়াৰ এনসাৰটো হৈছে আপোনাৰ ওয়েস্ট বেংগল আৰু নেক্সটত কি প্ৰশ্ন যে নিম্নলিখিত কোনখন চহৰত সাগৰীয় বন্দৰ আছে তাৰে শুদ্ধ উত্তৰটো হৈছে কলিকতা তাৰ পিছত জাপানৰ মুদ্ৰাৰ নাম হৈছে ইয়েন তাৰ পিছৰ পবিতৰা যেটো সম্পৰ্কীয় নিম্নলিখিত কোনটো উক্তি সত্য ই হৈছে মৰিগাঁও জিলা স্থিত এক বন্যপ্ৰাণী অভয়াৰণ্য যেটো পবিতৰা যি অভয়াৰণ্য আছে ই হৈছে মৰিগাঁও জিলাত এক বন্যপ্ৰাণী অভয়াৰণ্য তাৰ পিছৰ প্ৰশ্ন যে নিম্নলিখিত দলংসমূহৰ কোনখন গুৱাহাটীৰ সমীপৱৰ্তী আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চৰাইঘাট দলং তাৰ পিছৰ প্ৰশ্নটো হৈছে নিম্নলিখিত ব্ৰহ্মমান থিয়েটাৰ দলসমূহৰ ভিতৰত কোনখন আটাইতকৈ পুৰণি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কোহিনুৰ থিয়েটাৰ তাৰ পিছৰ প্ৰশ্ন ও মোৰ আপোনাৰ দেশ এই যেটো ও মোৰ আপোনাৰ দেশ কম্পোজ কৰিছিল কোনে কমলা প্ৰসাদ আগৰৱালা তাৰ পিছৰ প্ৰশ্ন অসমীয়া ভাষাৰ প্ৰথম আলোচনী অৰুণোদয় কোন ঠাইৰ পৰা প্ৰকাশিত হৈছিল ইয়াৰ যেটো শুদ্ধ উত্তৰ হৈছে শিৱসাগৰ তাৰ পিছত যেটো আছে জ্ঞানপীঠ বঁটা প্ৰাপক প্ৰথম অসমীয়া লেখক গৰাকী হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য তাৰ পিছৰ প্ৰশ্ন আছে 1942 চনৰ ভাৰত্যাগ আন্দোলনত ব্ৰিটিছ পুলিচে কলকাতা কনকলতা আৰু মুকুন্দ কাকতি গুলীয়া হত্যা কৰা ঠাইখন হৈছে গহপুৰ তাৰ পিছৰ প্ৰশ্ন অসমীয়া ভাষা উন্নতি হাদিনী হ'ব ইয়াতে হাদিনী হ'ব খালি ঠাই আছিল হাদিনী হ'ব ইয়াতে তাৰ পিছত আছিল বাল্মীকি ৰামায়ণৰ অসমীয়া অনুবাদ গ্ৰন্থ সপ্তকাণ্ড ৰামায়ণখন কোনে লিখিছিল মাধৱ কন্দলী তাৰ পিছৰ প্ৰশ্ন অসম ৰাজ্যিক চিৰিয়াখানা উদ্ভিদ উদ্যানখন ক'ত অৱস্থিত ইয়াৰ শুদ্ধ এনসাৰটো হৈছে তেজপুৰ তাৰ পিছত যেটো প্ৰশ্ন আছে পখিলাৰ জীৱন চক্ৰৰ নিম্নলিখিত কোনটো অন্তৰ্ভুক্ত নহয় হেটো হৈছে লেটা তাৰ পিছত আছে যেটো জাতীয় চলচ্চিত্ৰ ৰাষ্ট্ৰীয় বোলছবি মহোৎসৱত পূৰ্ণাংগ দৈৰ্ঘ্যৰ বোলছবিৰ শিতানত সৰ্বশ্ৰেষ্ঠ বোলছবিৰ খিতাপ লাভ কৰা প্ৰথম অসমীয়া বোলছবিখন হৈছে হালধীয়া চৰাই বাওদান খায় তাৰ পিছৰ প্ৰশ্ন হৈছে টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠানটি অৱস্থিত নগৰখন হৈছে যোৰহাট তাৰ পিছৰ যি প্ৰশ্ন আছে অসমৰ একমাত্ৰ সৈনিক স্কুলখন হৈছে গোৱালপাৰা নুমলীগড় সদনাগাটি কোনখন জিলাত অৱস্থিত কোলাঘাট সৌৰজগতৰ কোনটো গ্ৰহ পৃথিৱী আৰু বৃহস্পতিৰ মাজত অৱস্থান কৰে সেইখন হৈছে মংগল গ্ৰহ কোনগৰাকী ব্যক্তিয়ে ভাৰতৰ জাতীয় পতাকাখনৰ ৰূপাঙ্কন কৰিছিল সেই গৰাকী ব্যক্তিৰ নাম হৈছে পিংগলি বেংকয়া তাৰ পিছৰ প্ৰশ্ন নেমু আৰু আমলখিত কোনবিধ ভিটামিন থাকে সেইখন হৈছে ভিটামিন সি তাৰ পিছৰ হৈছে ভাৰতীয় বংশোদ্ভৱ প্ৰথমগৰাকী মহিলা মহাকাশচাৰী আছিল কল্পনা চাওলা তাৰ পিছৰ প্ৰশ্ন আছিল 2022 চনৰ ফ্ৰেন্সত ওপেন প্ৰতিযোগিতা পুৰুষৰ সিংগলছ শাখাত কোনে জয়লাভ কৰিছিল ৰাফেল নাডাল তাৰ পিছৰ প্ৰশ্ন ঝাৰখণ্ডৰ ৰাজধানী হৈছে ৰাঁচী তাৰ পিছত প্ৰশ্ন আছিল ভাৰতৰ সোণৰ খনিৰ সৈতে জড়িত ঠাইখন হৈছে ইয়াৰ যেটো এনসাৰটো মই ক'ব নোৱাৰিম আপোনালোকে চাব ইয়াতে কি লেখা মানে কোনটো হয় কোন ঠাইত ভাৰতে ইমান প্ৰথমটো পাৰমাণৱিক আহিলাৰ পৰীক্ষণ হৈছিল সেইখন হৈছে পোখৰাণ তাৰ পিছৰ প্ৰশ্ন এখন ক্ৰিকেট পিটছৰ দুইসমূহ উইকেটৰ মাজত দূৰত্ব হৈছে 22 গজ তাৰ পিছৰ প্ৰশ্ন 2022 চনৰ 1 জানুৱাৰী তাৰিখে অনুযায়ী আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হৈছিল জো বাইডেন তাৰ পিছৰ প্ৰশ্ন আছিল গ্ৰীচৰ গণিতজ্ঞ পাইথাগোৰাছক কিহৰ বাবে জনাজাত সমকোণী ত্ৰিভুজৰ বাহুসমূহৰ দৈৰ্ঘ্যৰ সম্বন্ধ এইখিনি আছিল আৰু আছিল নিম্নলিখিত উৎসৱৰ
সমূহৰ কোনটো চলচ্চিত্ৰ উদ্যোগত জড়িত কান ফেষ্টিভেল। তাৰ পিছৰ প্ৰশ্ন আমাৰ খাদ্যত নিম্নলিখিত কোনবিধৰ অভাৱ হ'লে সেইখন হৈছে আয়োডিন। তাৰ পিছৰ প্ৰশ্ন লতা মংগেশকাৰৰ পিতৃৰ নাম আছিলে দীননাথ মংগেশকাৰ। তাৰ পিছৰ এটা প্ৰশ্ন আছিলে পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কবি লেখিকা হৈছে নলিনীবালা দেৱী। তাৰ পিছৰ প্ৰশ্ন ভাৰতৰ কোনখন ৰাজ্যৰ পৰা চিপকো আন্দোলন আৰম্ভণি হৈছিল সেইখন হৈছে উত্তৰাখণ্ড। তাৰ পিছৰ এটা প্ৰশ্ন ভাৰতৰ সংসদৰ সদস্য হ'বলৈ নিম্নলিখিতসমূহৰ কোনটো চৰ্ত পূৰণ কৰাটো প্ৰয়োজনীয় নহয় সেইখন হৈছে বয়স 25 বছৰৰ কম হ'ব নালাগিব এইখিনি। তাৰ পিছত এটা প্ৰশ্ন যে আপোনাৰ ইয়াতে লিখা আছে কোনগৰাকী সম্ৰাটে ভাৰতৰ গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰিছিল সেই হৈছে শ্বেৰশ্বাহ ছুৰী। ভাৰতীয় সংবিধানৰ 8ম অনুচ্ছেদত লিখিত সমূহৰ কোনটো অন্তৰ্ভুক্ত নহয় সেই হৈছে চাওতাল। তাৰ পিছত এটা আছিলে